हेलो गाइस मोर न्यू भिडिओ आपनालोকক स्वागतम जनाइछु। आज आमी पथारলৈ আহিছো। आमार माने कठिया जय আছে माये हाते आमी ताके चाब आइछु। सेखলৈके चाइ থাকিব। এতিয়া মই पथारলৈ आहि पालो। आपनालोকে চাই থাকক ভিডিওটো। মই এতিয়া মানে অলপ কঠা যাম आपनालोকে চাই থাকিব দেই। गाइस এতিয়া মই বোকাত ল্যান্ডিং কৰিলো। आपनालोকক দেখাই আছো এই চাওক। বোকাত ল্যান্ডিং কৰিছো। মস্ত গৰম পানী গিলা ৰ'দ পৰি গৰম হৈ গেছি। गाइस এতিয়া মই পেক লৈছো। आपनालोকে চাই থাকক ভিডিওটো। পেক মানে কঠা লৈ আছো। गाइस ये किसका अंडा है? सिनी पाता है। किसका अंडा है? बोकार माजत कोठिया का ऊपर में थे। यहाँ का कोनी है देखा है कहा घोसला में रख दिया है बाबा को। गाइस आमार एखिनि रुआ हो गल। रब मैं देखाई दिछु। एखिनि रुआ हो गल। बाकी इगला रुब আছে। এই ইগলা গোটাই रुबा लागू আৰু হাই এটা দিমা কাকনো কমেন্ট গাইস কমেন্টত জানাবচোন কেনে ভিডিওটো। বোকা থুস করবাই নৰি ভৰি একদম বজি যায় চাকচোন। ভৰিৰ অৱস্থাই নাই। গৰমৰ দিনত গৰমৰ বন্ধ দিছি না এগলা কৰবা লাগব নহলে স্কুলত থাকি কি কৰলো হয় না নহয়। গাইস মই পুৱাই আইছিলো ভিডিওটো কৰবা পাৰি গেছো। মই বাইদেউক কৈ কিনে মোবাইলটো লৈছো। এতিয়া ভাগাত থৈছি অলপ জিৰেছো। পানী চানি আনা নাই নানছি বটলত আছে বলে মই খাও ৰব পানী। আপোনালোকক এটা যাদু দেখাম। এই চেগুনৰ পাতটো দি এংকে যদি খুই দিয়া যায় আপোনালোকে চাই থাকচোন কেনেকুৱা হৈ যায়। ৰব এই চাক কি ৰঙা হৈ গৈছে দেখছি না। চেগুনৰ কোমল পাত কি ৰঙা হৈ গৈছে একদম জানো কাবাক জানো মই চৰে মাৰছো সেনেকুৱা আছে। কি ৰঙা আছে দেখছি। দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাম। সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ। পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰদালিত মনে মোৰ নদী হৈ আকাশলৈ চাই। পাহাৰীয়া বতাহৰ সুমথিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই। দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ। সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ। মই যে আলু ৰুইছিলো সেইখিনিত মানে আলু উগলাৰ পিছত লাউৰ গুটি ছিটিয়াই দিছিল। লাউৰ গছ গজিছি কিন্তু লাউ লাগা নাই। এতিয়া গেলি ফুলহে হৈছে। আমি এতিয়া ফুল ছিঙিব আহিছোঁ। সেই ফুলৰ পিঠা খাইবা লাগে ভাতৰ লগত কি সদ লাগে বেচনেদি ভাজি কিনো খাই চাবচোন। মই মস্ত ভাল পাওঁ। আমাৰ বৰমায়ে এইগিলা লাউৰ ফুল এইগিলা ছিঙি কিনো পিঠা খাব লাগে মস্ত সদ লাগে। এইগিলা লাউ এইখিনিতে আমি আলু ৰুইছিলোঁ নহয়। লোকেশ্যনটো আপোনালোকক একবাৰ দেখাই দিছোঁ। এইগিলা লোকেশ্যন এগুলা সব লাউ। এইটো এইগিলা লাউর ফুল। এই আমার বেংনার হেৰি ছিটেছি। বেংনার পুলি হবতে এই নেট বান্ধি দিছি ছাগাল খাবা নৰাকে বেৰা দিছি। এতিয়া আমি অলপ চাহ খাওঁ। A few moments later. গাইস মই চাহ কিনি খাই কিনে আৰু আৰম্ভ কৰি দিছোঁ ৰুৱা। ভিডিওটো চাই থাকক শেষলৈকে। গাইস এতিয়া অলপ গধূলা হ'ল। আমি পথাৰৰ পৰা আহি পালোঁ। বাকী আজিৰ ভিডিওটো ইমানতে শেষ কৰিছোঁ। যদি ভিডিওটো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলোবোৰ কৰিব নাপাহৰিব দেই। বাই বাই।